সকলোকে স্বাগতম জনাইছোঁ ৰাজশ্ৰী দাস চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলেই আছে। আৰু এয়া হৈছে আমাৰ ঘৰৰ সন্মুখৰ অংশ। এয়া বৰ ধুনীয়াকৈ জবা ফুলিছে। লগতে আমাৰ ছোৱালীজনী বাবি ডিউটিলৈ যাবলৈ ওলাইছে। গতিকে তাইও দেখিলে ধুনীয়া ফুলখিনিৰ লগত আমি দুয়োজনীয়ে দুকপিমান ফটো উঠিলোঁ। সেয়াই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া হৈছে ৰাতিপুৱাৰ সেইদিনাখন এটা অলপকৈ কিবাকিবি কৰিছিলোঁ, পায়স, লুচি, আলু ভাজি আৰু তেনেকৈ কৰি আমাৰ ব্লগটো আৰম্ভ কৰিছোঁ। আৰু যদি আপোনালোকে মোৰ ব্লগটো বা মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে নিশ্চয়কৈ মোৰ চেনেলটো ভিডিঅ'টো চাই পেলাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি থৈ দিব আৰু আগলৈ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি পাই থাকিব। আজি মোৰ ব্লগটোত কিনো দেখাওঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু এয়া দেখিছে মই এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। যদিও এতিয়া বানপানীৰ সময়, সকলো ফালেই হাহাকাৰ অৱস্থা, তথাপিতো চেনেলটো চলি থাকিবৰ কাৰণে যদিও এটা ৰেচিপি দিয়াৰে প্ৰয়োজন হৈ পৰে বা এটা ব্লগ দিয়াৰ প্ৰয়োজন হৈ পৰে, সেইবুলি ভাবি আজি আপোনালোকৰ মাজলৈ এটা চিকেন ৰেচিপি এটাও লৈ আহিছোঁ। আৰু এয়া হৈছে আধা কিলো ওজনৰ, তাতকৈ অকণমান বেছি ওজনৰ ব্ৰইলাৰ চিকেন লৈছিলোঁ। লগতে আলু কাটি লৈছোঁ, আলু অমিতা লৈছোঁ, আদা নহৰু, পিঁয়াজ, তেজপাত, জলকীয়া, চিকেন মছলা, গৰম মছলা আৰু লাল মিৰ্চ পাউডাৰ লৈছোঁ কাশ্মীৰী, লগতে জিৰা, ধনিয়া, যিখিনি মাংস বনাবলৈ সহজতে ঘৰতে সকলোৰে থাকে সেই আটাইখিনি সামগ্ৰী যোগাৰ কৰি লৈছোঁ। আৰু এতিয়া এয়া মাংসখিনি ভালকৈ ধুই মেলি চাফা কৰি ল'লোঁ। নিজৰ জোখ অনুযায়ী আপোনালোকে কাটি কুটি ল'ব পাৰে। আৰু লগতে এয়া মই ইয়াতে নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী জলকীয়া গুড়ি, চিকেন মছলা গুড়ি আৰু লগতে অকণমান ইয়াতে মই আদা নহৰু পেষ্টটো মিলাম। আৰু এনেকৈ কৰি গোটেইখিনি সামগ্ৰী নিমখ আৰু লগতে মিঠাতেল দি ধুনীয়াকৈ এতিয়া মেৰিনেট কৰিম। আৰু 4টা পিঁয়াজ লৈছিলোঁ, তাৰে 1-1.5টা পিঁয়াজ মই এনেকৈ পাতলকৈ কাটি ল'লোঁ। আৰু বাকী থকা পিঁয়াজখিনি আৰু আদা নহৰুখিনি একেবাৰে মিক্সিতে মাৰি ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ। এয়া আপোনালোকে দেখিছে। আৰু এতিয়া মই ইয়াতে যিখিনি মা মছলা, নিমখ, মিঠাতেল, কাশ্মীৰী জলকীয়া, ৰঙা জলকীয়াৰ গুড়ি, চিকেন মছলা, জিৰা, ধনিয়া গোটেইখিনি মিহলাই ল'লোঁ। এতিয়া সেইখিনি লগতে আৰু মই যিখিনি পেষ্ট কৰি লৈছিলোঁ আদা নহৰু আৰু পিঁয়াজ, তাৰে আধাখিনি মই এতিয়া মাংসখিনিৰ লগতে ধুনীয়াকৈ সানি পেলাম। আৰু এয়া দেখিছে। এতিয়া ইয়াতে যদি মই ভালকৈ হাতেদি ধুনীয়াকৈ সানি লওঁ মাংসখিনিৰ লগতে, আৰু এনেকৈ আধা ঘণ্টা হওক 1 ঘণ্টা হওক বা আপুনি বেছি দেৰিও ৰাখিব পাৰে মেৰিনেট কৰি, মই এতিয়া ইয়াতে গোটেইখিনি মা মছলা দি ধুনীয়াকৈ হাতৰ সহায়তে সানি লৈছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰাকৈ, তেতিয়াহে গম পাব মইনো কি ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু এয়া ৰানটোত মই এনেকৈ অকণমান কাট মাৰি দিছোঁ যাতে মছলাখিনি ভালকৈ সোমাই যায়। এয়া আপোনালোকেতো সকলোৱে জানেই চিকেন ৰেচিপি বনাবৰ কাৰণে ধুনীয়া টেষ্টি। তথাপিতো আজিনো মই আপোনালোকৰ ওচৰলৈ কিনো ৰেচিপি লৈ আহিছোঁ, আহকচোন আমি সকলোৱে মিলি চাই যাওঁ। আৰু এয়া এতিয়া মই ধুনীয়াকৈ হাতৰ সহায়তে মাংসখিনি সানি আছোঁ। আৰু এনেকৈ আপোনাৰ যদি সময়ো কম থাকে তেতিয়াহ'লে কম সময় ৰাখি থ'লেও কথা নাই, হ'লেও আধা ঘণ্টামান যদি ৰাখিব পাৰে মা মছলাখিনি সানি, তেতিয়াহ'লে মাংসখিনি খাবলৈ বেছি সোৱাদ লগা হয়। আৰু এয়া মই এতিয়া হাতৰ সহায়তে ধুনীয়াকৈ মাংসখিনি মই এনেকৈ সানি আছোঁ। আৰু এইখিনি আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে যিমান সময় ৰাখিব পাৰি সিমান সময় মই ৰাখি থৈ দিলোঁ। আৰু লগতে এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা কৰি ভাজি আছোঁ। আৰু এনেকৈ কৰি ভাজি দিলে অকণমান মাংসখনৰ সোৱাদটো অকণমান বেছি ভাল লাগে। এতিয়া ভাজি ৰখা পিঁয়াজখিনি মই কাঢ়ি থ'লোঁ। আৰু লগতে আৰু যদি অকণমান তেল কম হয় তেল দি এয়া এতিয়া মাংসখিনি ভাজিবলৈ লৈছোঁ।
নিমখ হালধি মা মছলা দিয়া সকলোখিনি জিৰা ধনিয়া চিকেন মছলা কাশ্মীৰী জলকীয়া অলপ দিছোঁ আৰু তেলতে মই লং ইলাচি দালচেনি আৰু অকণমান যিখিনি মই পেষ্ট বনাই ৰাখি দিছিলোঁ আদা নহৰু পিঁয়াজৰ বটা সেইখিনিও মই তেলতে দি পেলাই এতিয়া মাংসখিনি ধুনীয়াকৈ ভাজি আছোঁ আৰু মাংসখিনি অকণমান ভালকৈ ভাজিব লাগিব তেতিয়াহে আমাৰ মাংসখন খাবলৈ সোৱাদ হ'ব আৰু এইখিনি অকণমান ভজা হ'লে মই ইয়াতে আলু মিহলাম আৰু অমিতা ৰাখি থৈছোঁ তেনেকৈ দিম এয়া মই একেবাৰে মাংসখিনি এয়া তেল ওলাই গৈছোগৈ আৰু এতিয়া মই ইয়াতে পানী গৰম কৰি ৰাখিছোঁ গৰম পানী ইয়াতে দিম কিন্তু দিয়াৰ আগতে কি কৰিম মই মাংসখিনি অকণমান ভালকৈ হ'বৰ কাৰণে এটা কুকাৰতে মই বহাই দিম আৰু অকণমান পিঁয়াজো ভাজি ৰাখি থৈছোঁ সেইখিনিও তাৰ লগতে দিম আৰু এনেকৈ এয়া মোৰ ভজা হৈছে দেখা পাইছেনে নাই আৰু আধা ভজা মাংসখিনি এতিয়া মই এটা প্ৰেছাৰ কুকাৰলৈ ট্ৰান্সফাৰ কৰিলোঁ আৰু এইখিনিও জুইত 3-4টা হুইচেল মৰাই নমাই ৰাখিলোঁ আৰু এয়া হুইচেল 3টা মৰাৰ পাছত এয়া একেবাৰে ৰেডি হৈ গ'ল কুকাৰত দি বহাই দিছিলোঁ কেৰাহীৰ পৰা এয়া ধুনীয়া হৈছে ৰংটো দেখিছে কিমান ধুনীয়া হৈছে আৰু মই যিহেতু অকণমান পিঁয়াজ আগতীয়াকৈ ভাজি ৰাখি থৈছিলোঁ সেইখিনিও মিলাই দিছিলোঁ আৰু এয়া কিমান ধুনীয়া হৈছে এইখিনি দেখিবৰ কাৰণে মই অকণমান আপোনালোকক দেখাই দিছোঁ এয়া মাংসও ধুনীয়া হৈছে আৰু ৰংটো কিমান ধুনীয়া হৈছে আৰু এতিয়া আমি মাংস একেবাৰে ৰেডি হৈ গ'ল আলুও ভাঙি যোৱা নাই ধুনীয়া হৈ আছে আৰু এতিয়া আমি এইখিনি বাৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া মোৰ চিকেন মছলা গ্ৰেভি একেবাৰে তৈয়াৰ হৈয়ে গ'ল আৰু এয়া মই এনেকৈ ধুনীয়াকৈ ৰেডি কৰিছোঁ মাংসখিনি চাওকচোন দেখিবলৈকে কিমান ধুনীয়া হৈছে আৰু আপোনালোকে যদি এনেকুৱাকৈ ৰেচিপি কৰা নাই তেতিয়াহ'লে নিশ্চয়কৈ কৰিব আৰু খায়ো খুবেই ভাল পাব গতিকে আপোনালোকৰ লগতে মই আজি মোৰ ব্লগত ইয়াকে শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকেও আশা কৰিছোঁ মোৰ ৰেচিপি চাই ভাল পালে তেতিয়াহ'লে আপোনালোককো বহুত বহুত ধন্যবাদ জনাই ইয়াতে মোৰ ব্লগটো সামৰণি পেলাইছোঁ